Hello students, আজি আমি শক্তিৰ উৎসৰ সেকেন্ড পাৰ্টটো পঢ়িম। ইয়াৰ আগতে অলৰেডি আমাৰ আগৰ পাৰ্টটোত আমি ডিসকাস কৰিলো যে ইন্ধন কি, শক্তিৰ উৎস কি, ইন্ধন কাক বোলে বা শক্তিৰ উৎসসমূহক বিভিন্ন প্ৰকাৰে কেনেকে ভাগ কৰা হয় আৰু এটা শক্তিৰ উৎস ভাল শক্তিৰ উৎস বুলি ক'বৰ কাৰণে কি বৈশিষ্ট্যৰ প্ৰয়োজন হয়। যিখিনি শক্তিৰ উৎসক আমি যেনেদৰে ভাগ কৰিছিলো সেই গোটেই শক্তিৰ উৎসসমূহক আজি আমি এটা এটাকৈ আলোচনা কৰিম। ইয়াৰ ভিতৰত প্ৰথমতে আলোচনা কৰিম জীৱাশ্ম শক্তিৰ উৎস কয়লা, পেট্ৰলিয়াম মানে খাৰুৱা তেল। এইবিলাকক কি হয়, এই দুইটাকে আমি জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। কিয় কাৰণে জীৱাশ্ম ইন্ধন বুলি কওঁ? কাৰণ এইবোৰ কয়লা বা খাৰুৱা তেল কিহৰ পৰা উৎপত্তি হৈছিল? জীৱৰ মানে উদ্ভিদ বা প্ৰাণী তোমাৰ মাটিৰ তলত দাব যোৱাৰ ফলত যিটো প্ৰেছাৰ আৰু টেম্পাৰেচাৰৰ চাপৰ ফলত এইবোৰ আজি ইন্ধনলৈ ৰূপান্তৰিত হৈছে। এইবিলাকক আজি আমি জীৱাশ্ম ইন্ধন বুলি কওঁ। কিন্তু এইবিলাকৰ এটা কথা হৈছে যে আজিও নহয়, এইবিলাক বহুত বছৰ, বহুত হাজাৰ বছৰ আগৰ পৰা এইবোৰ সঞ্চিত হৈ আছিল মাটিৰ তলত আৰু আমাৰ মানুহে আমি সেইবিলাকক উদ্ভাৱন কৰিলো, আমি সেইবিলাকক আৱিষ্কাৰ কৰিলো, কৰি পেলাই ইন্ধন হিচাপে ব্যৱহাৰ কৰাত লাগিলো সেইবিলাকক। এতিয়া তোমাৰ এই যিখিনি আমাৰ জীৱাশ্ম ইন্ধন বিলাক আছে, এই জীৱাশ্ম ইন্ধনৰ এইবিলাকক আমি অনবীকৰণযোগ্য শক্তিৰ উৎস বুলি গণ্য কৰো। কাৰণ এইবিলাকৰ এটা ভাণ্ডাৰ আছে, ভাণ্ডাৰটো সীমিত। এই সীমিত ভাণ্ডাৰ এবাৰ শেষ হৈ গলে আৰু তাক আমি ঘূৰাই কেতিয়াও পাব নোৱাৰিম। এইবোৰ বহুত বছৰ, হাজাৰ বছৰ আগৰ পৰা সঞ্চিত হৈ আছে কাৰণেহে আজি এইবিলাক আমি ব্যৱহাৰ কৰি আছো। আৰু এইবিলাক এবাৰ শেষ হৈ গলে আৰু সেইটো আকৌ ঘূৰাই পোৱা নাযাব। সেইটো কাৰণে আমি ইহঁতক অনবীকৰণযোগ্য শক্তিৰ উৎস বুলি কওঁ। এতিয়া প্ৰধান কথা হ'ল এই যে শক্তিৰ উৎস মানে এই জীৱাশ্মজাত শক্তিৰ উৎসসমূহ যে আমি ব্যৱহাৰ কৰো, ইয়াৰ আগতে আমি কি ব্যৱহাৰ কৰিছিলো? ইয়াৰ আগতে মানুহে ব্যৱহাৰ কৰিছিলে কাঠ বা খৰি পুৰি পেলাই মানুহে তাৰ পৰা শক্তি বা তাপ বা পোহৰ আহৰণ কৰিছিলে। কিন্তু যেতিয়া কয়লাৰ আৱিষ্কাৰ হ'ল, কয়লাৰ আৱিষ্কাৰ হোৱাৰ পৰা এই জীৱাশ্মজাত ইন্ধনসমূহক আৱিষ্কাৰ হোৱাৰ পৰা আমি ইয়াৰ ওপৰত বেছি ডিপেন্ডেন্ট হৈ পৰিলো। কাৰণ এই শক্তি উৎসৰ পৰা আমি কম খৰচতে আৰু বেছিকৈ তাপ আৰু পোহৰ উৎপন্ন কৰিব পাৰো। এই কয়লাবিলাক যে ভাণ্ডাৰবোৰ আছে, এই কয়লাবিলাকৰ ভাণ্ডাৰ আমাৰ ভাৰততে, গোটেই পৃথিৱীব্যাপী কয়লাৰ ভাণ্ডাৰ আছে। সব জেগাতে কয়লাৰ ভাণ্ডাৰ আছে। কিন্তু গোটেইবোৰ কয়লা ভাল নহয়। কয়লাৰো কিছুমান টাইপছ আছে, সেই কিছুমান প্ৰকাৰ আছে, সেই প্ৰকাৰৰ কিছুমানহে কয়লা উৎকৃষ্ট কয়লা বুলি গণ্য কৰা হয়। আমাৰ ভাৰতত 6%, গোটেই ৱৰ্ল্ডৰ 6% কয়লাৰ ভাণ্ডাৰ আছে। আমাৰ ভাৰতত 6% আছে। এই জীৱাশ্মজাত ইন্ধনবোৰ আমি বহুত পৰিমাণে ব্যৱহাৰ কৰো যদিও ইহঁতৰ কিছুমান অসুবিধা আছে। অসুবিধা মানে এই জীৱাশ্মজাত ইন্ধনসমূহ ব্যৱহাৰ কৰাৰ ফলত আমাৰ মানুহৰ, আমাৰ পৰিৱেশৰ কিছুমান ক্ষতি হয়। এতিয়া চোৱা, এই অসুবিধাসমূহ বা ক্ষতিসমূহ কি? এক নম্বৰতে প্ৰদূষণ হয়, প্ৰদূষণ বহুত বেছি হয়। ঠিক আছে, প্ৰদূষণ বহুত বেছি হয়। দুই নম্বৰতে এই জীৱাশ্ম ইন্ধনসমূহ যেতিয়া আমি দহন কৰো, দহন কৰিলে ইয়াৰ পৰা কি ওলায়? ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড ওলায়, নাইট্ৰজেন ডাই অক্সাইড ওলায়, সালফাৰ ডাই অক্সাইড ওলায় আৰু বিভিন্ন কি ওলাব? গেছ ওলাব, ধোঁৱা ওলাব, ছাই ওলাব। সো এইবিলাক উৎপত্তি হয়। জীৱাশ্ম ইন্ধন দহনৰ ফলত যে আমি এই ৰাসায়নিক উপাদানবিলাক যে পালো, এই অজৈবিক উপাদানবিলাক যে পালো, এই উপাদানবিলাকে কি কৰে? আমাৰ বায়ুমণ্ডলত প্ৰদূষণৰ সৃষ্টি কৰে। বিশেষকৈ আমাৰ বায়ুমণ্ডলত আম্লিক বৰষুণৰ সৃষ্টি কৰে। আম্লিক বৰষুণ, যাক আমি এচিড ৰেইন বুলিও কওঁ। এতিয়া চোৱা, তোমালোকে সায়েন্স পঢ়িলেও ইংলিছৰ টাৰ্মবিলাক জানিবলৈ ট্ৰাই কৰিবা, ইংলিছৰ টাৰ্মবিলাক শিকি যাবা। কাৰণ তোমালোকে এইবাৰ ক্লাছ 10 ইয়াৰ পিছত যেতিয়া তোমালোকে হায়াৰ ছেকেণ্ডেৰী বা তোমালোকে ডিগ্ৰী লেভেলত তোমালোকে সদায়তো অসমীয়াত পঢ়িব নোৱাৰা, ইংলিছেতো পঢ়িব লাগিব। আৰু তেতিয়া তোমালোকে এতিয়াই পৰা যদি টাৰ্মবোৰ গম পাই থাকে তেতিয়া সহজ হ'ব, নহ'লে বহুত প্ৰব্লেমত পৰিবা। ঠিক আছে, এতিয়া এচিড ৰেইন বা আম্লিক বৰষুণ বুলি কওঁ। ইয়াত কি হয়, আমাৰ এই জীৱাশ্ম ইন্ধন পুৰিলে কাৰ্বন ডাই অক্সাইড, সালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড যে উৎপন্ন হয়, এইবিলাকে গৈ পেলাই বৰষুণৰ লগত লগ হৈ গ'ল। বৰষুণৰ লগত লগ হোৱাৰ ফলত এচিড ৰেইনৰ সৃষ্টি কৰে। এই আম্লিক বৰষুণটো জীৱ জগতৰ লগতে তোমাৰ বাকী বিল্ডিং যিবিলাক মনুমেন্টছ বিলাক আছে তাৰ উপৰিও বহুত ক্ষতিকাৰক হৈ যায়। যেনেকৈ তোমাৰ এই এচিড বৰষুণৰ কাৰণে আগ্ৰাৰ তাজমহলৰ কালাৰটো আজিকালি আগতকৈ বহুতখিনি অলপমান সলনি হৈ গৈছে। ইয়াৰ কাৰণ এইটো যে যিটো এচিড ৰেইন তাজমহলৰ ওপৰত পৰিব, তাজমহলটো মাৰ্বলেৰে বনোৱা, সো এচিড ৰেইনে তাৰ মাৰ্বলৰ লগত বিক্ৰিয়া কৰি পাউডাৰৰ সৃষ্টি কৰে আৰু বৰষুণে সেই পাউডাৰটো আঁতৰাই দি দিয়ে। তাৰ কাৰণে কি হৈছে, তাৰ কালাৰটো অকণমান ফেড মানে অকণমান চেঞ্জ হৈ যোৱা নিচিনা হৈছে। ঠিক আছে, তো এচিড ৰেইনৰ পৰা আমাৰ জীৱ জগতৰ লগতে নিৰ্জীৱ বস্তুৰো বহুতখিনি ক্ষতি হয়। ইয়াৰ 3 নম্বৰতে আছে গোলকীয় উষ্ণতা। মানে কি? গ্লোবেল
ৱাৰ্মিং গ্লোবেল ৱাৰ্মিঙত কি হয় আমাৰ যে কাৰ্বন ডাই অক্সাইড যে নিৰ্গত হয় কাৰ্বন ডাই অক্সাইড এটা সেউজ গৃহ গেছ হয় ই গোলকীয় উষ্ণতা মানে গোটেই কাৰ্বনে কি হয় কাৰ্বন ডাই অক্সাইডে গোটেই পৃথিৱীখনৰ ওপৰত এটা লেয়াৰ বঢ়াই দিয়ে এই লেয়াৰটোৰ কাৰণে পৃথিৱীৰ উত্তাপটো বাঢ়ি যায় সূৰ্যৰ যিটো পোহৰ ৰশ্মিটো তাপটো আহিলে আহি পেলাই আমাৰ পৃথিৱীত খুন্দা খাই পেলাই উভতি যায় এতিয়া কাৰ্বন ডাই অক্সাইড থকাৰ কাৰণে কি হয় এই উভতি যাওঁতে আকৌ কাৰ্বন ডাই অক্সাইডে সিহঁতক ট্ৰেপ কৰি ৰাখে সিহঁতক ধৰি ৰখাৰ কাৰণে কি হয় আমাৰ পৃথিৱীৰ উষ্ণতাটো বাঢ়ি যায় ইয়াৰ ফলত কি হৈছে ইয়াৰ ফলত পৃথিৱীৰ যেতিয়া উষ্ণতা বাঢ়ি গৈ আছে বায়ুমণ্ডলৰ উষ্ণতা বাঢ়ি গৈ আছে তেতিয়া আমাৰ বৰফবোৰ গলিছে যিবিলাক আমাৰ গ্লেচিয়াৰ্ছ আছে যিবিলাক আমাৰ বৰফ যেনেকৈ এণ্টাৰ্কটিকা আছে গ্ৰীণলেণ্ড আছে তাৰপিছত নৰ্থাৰ্ণ সাইবেৰিয়া আছে এই গোটেইবিলাক কি হৈছে এইবিলাক গলি গৈছে গলি যোৱাৰ ফলত সাগৰৰ পৃষ্ঠৰ জলপৃষ্ঠ উচ্চতা বাঢ়ি গৈছে তাৰমানে সাগৰৰ পানীৰ উচ্চতাটো বাঢ়ি গৈছে ইয়াৰ ফলত কি হ'ব আজিৰ পৰা ধৰি লওক 100 বছৰ 200 বছৰ পিছত কিছুমান সাগৰত যেনেকুৱা সৰু সৰু দ্বীপ ৰাষ্ট্ৰ আছে যেনেকৈ মালদ্বীপ আছে টুভালু আছে ফিজি আছে এইবিলাক নোহোৱা হৈ যাব কমপ্লিটলি নোহোৱা হৈ যাব তেতিয়া আমি ক'ব লাগিব যে এসময়ত মানে মালদ্বীপ আছিল বা এসময়ত টুভালু আছিল এনেকৈ ক'ব লগা হৈ পৰিব সো এইটো কি কৰে ইয়াৰ পৰা কি হয় এক নম্বৰতে প্ৰদূষণটো হয় দুই নম্বৰতে আমলিক বৰষুণ হয় আৰু তিন নম্বৰতে গোলকীয় উষ্ণতাৰ বৃদ্ধি কৰে কিন্তু আমি এই জীৱাশ্ম ইন্ধনসমূহ যিটো হাৰত বৰ্তমান ব্যৱহাৰ কৰি আছো সেই একে হাৰতে যদি ব্যৱহাৰ কৰি থাকো তেতিয়াহ'লে আৰু অতি খুব সোনকালেই মানে এই ইন্ধনৰ ভাণ্ডাৰটো শেষ হৈ যাব আৰু তেতিয়া আমি বহুত শক্তিৰ বহুত প্ৰব্লেমত পৰি যাম যে আমাৰ শক্তি উৎসৰ কাৰণে বহুত প্ৰব্লেমত পৰি যাম ঠিক আছে কিন্তু আমি যদি এইখিনি অলপ এফিচিয়েণ্টলি মানে এনেকুৱাকৈ ইউজ কৰোঁ যাতে তাৰ পৰা আমি কম ইন্ধন ইউজ কৰি বেছি কামত কাৰ্য খটাব পাৰোঁ যেনেকৈ আজিকালি বাইক কিছুমান গাড়ী কিনোতে আমি চাওঁ ন যে বাইকখনে বা গাড়ীখনে মাইলেজ কিমান দিয়ে যে পাৰ পেট্ৰল তোমাৰ কিমান মাইলেজ দিয়ে আমি সেইটো বস্তু বেছি যাম বেছি মাইলেজ দিয়া গাড়ীখন আমি ব্যৱহাৰ কৰিব যাওঁ ন ঠিক তেনেকুৱা কথা আৰু তাৰোপৰি দুই নম্বৰতে হৈছে কি আমি যেতিয়া তোমাৰ এই জীৱাশ্ম ইন্ধনবোৰ ব্যৱহাৰ কৰোঁ আজিৰ দিনত ফেক্টৰী হওক ইণ্ডাষ্ট্ৰী হওক বা যিকোনো কামতে বিশেষকৈ এতিয়া আমি নেক্সট যিটো টপিক পঢ়িম তাপভিত্তিক শক্তি প্ৰকল্প সেই তাৰ পৰা আমাৰ অধিকাংশ বিদ্যুৎ উৎপন্ন হয় ইয়াৰ ক্ষেত্ৰতো আমাৰ এই জীৱাশ্ম ইন্ধনসমূহ ব্যৱহাৰ কৰা হয় এইবিলাকৰ পৰা কি হয় এইবিলাকৰ পৰা যিবিলাক ধোঁৱা ছাই এইবিলাক আমি কম কৰিব পাৰোঁ নেকি ইহঁতৰ প্ৰদূষণটো কম কৰিব পাৰোঁ নেকি তাৰ ক্ষেত্ৰতো আমি মন দিব লাগিব এতিয়া তোমালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে মই যিমানবোৰ ভিডিঅ' পাওঁ তোমালোকে তাৰ ন'টিফিকেশ্যন পাই থাকা আৰু তাতে লাইক কৰি দিবা শ্বেয়াৰ কৰিবা কিবা ডাউট থাকিলে কিবা প্ৰব্লেম থাকিলে কমেণ্ট কৰিবা